নমস্কাৰ আজি মই বনাবলৈ লৈছো মাছৰ এটি সহজ ৰেচিপিটো যদি ভাল পায় লাইক কৰিব আৰু কেনে পালে কমেন্ট কৰি জনাব আৰু মোৰ ভিডিও নতুনকৈ যদি চাই আছে সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব তেতিয়া মই দিয়া ভিডিওবোৰ লগে লগে পাই যাব। প্ৰথমতে মাছখিনি ফ্ৰাই কৰিবলৈ নিমখ হালধি সানি লৈছো। এতিয়া গৰম কেৰাহীখনত তেল দি দিছো। তেলখিনি এতিয়া সম্পূৰ্ণকৈ গৰম হ'বলৈ দিম। তেলখিনি সম্পূৰ্ণকৈ গৰম হৈ গৈছে। এতিয়া এটাকৈ মাছৰ টুকুৰা তেলত দি পেলাই মাছখিনি ভালদৰে ৰংচুৱা পৰালৈকে ভাজিব লাগিব। মাছখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। মই প্লেট এখনত নমাই লৈছো। তাৰ পিছত এতিয়া মাছৰ তৰকাৰীখন বনাবলৈ দুটা আলুত বাকলি গুচাই এনেদৰে দীঘলে কাটি লৈছো আৰু ইয়াত লৈছো মছলাৰ বাবে পিয়াজ, বিলাহী, দুটা কেঁচা জলকীয়া, দুটা শুকান জলকীয়া, 10-12 কোয়া নহৰু আৰু এটুকুৰা আদা নহৰুখিনি এতিয়া থেতেলি ল'ব লাগিব। আপুনি পিয়াজ, আদা নহৰু, বিলাহী, জলকীয়া গোটেইখিনি মিক্সিত মাৰি ল'ব পাৰে। প্ৰথমতে আলুখিনি ভাজি ল'ম। ভাজি ল'বৰ বাবে কেৰাহীত তেল দি দিছো আৰু এতিয়া আলুখিনি ভাজিবলৈ অকণমান নিমখ আৰু অকণমান হালধি দি দিছো। এতিয়া আটাইখিনি আলু টুকুৰা কেৰাহীত দি দিলো আৰু এইখিনি এতিয়া ভালদৰে লৰাই দি ঢাকনিখনেৰে ঢাকি দি অলপ সময় হ'বলৈ দিম। আৰু এতিয়া আলুখিনি ৰংচুৱা পৰালৈকে ভজাৰ পিছত এতিয়া কেৰাহীৰ পৰা নমাই লৈছো। তাৰ পিছত এতিয়া মাছৰ তৰকাৰী বনাবলৈ একেখিনি তেলতে গোটা জিৰা, তেজপাত, শুকান জলকীয়া, কেঁচা জলকীয়া লগতে দিছো পিয়াজখিনি। একেলগে আটাইখিনি এতিয়া মিডিয়াম জুইত ৰাখি ভাজি ল'ম। পিয়াজখিনি অলপ সময় ভজাৰ পিছত এতিয়া থেতেলি লোৱা আদা নহৰুখিনি দি দিলো। ইয়াত এতিয়া দিছো গুড়ি মছলাখিনি, জিৰা গুড়ি আৰু ধনিয়া গুড়ি। মছলাখিনি নিজৰ পছন্দ অনুসৰি দিব পাৰে। মই কেৱল জিৰা গুড়ি আৰু ধনিয়া গুড়িহে দিছো। গুড়ি মছলাখিনি দি ভালদৰে এবাৰ লৰাই দিছো। তাৰ পিছত কাটি লোৱা বিলাহীখিনি দি দিলো। এতিয়া বিলাহীখিনি অলপ সময় ভাজি ল'ব লাগিব। বিলাহীখিনি সিজিবৰ বাবে 2 মিনিটৰ বাবে ঢাকনি লগাই দিছো। ইয়াত এতিয়া দি দিছো মই সোৱাদ অনুযায়ী নিমখ আৰু প্ৰয়োজন অনুসৰি হালধি। এয়া চাও মছলাখিনিও ভজা হৈ গ'ল আৰু বিলাহীখিনিও সিজি গৈছে। এতিয়া আমাক দিব লাগিব ভাজি ৰখা আলুখিনি। মই গোটেইখিনি আলু দি দিলো আৰু আলুখিনি দি পেলাই এইখিনি ভালদৰে মছলাৰ লগত মিহলি কৰি লৈছো। মিহলি কৰি লৈ অলপ সময় ভজাৰ পিছত ইয়াত এতিয়া দিছো পানীখিনি দি এতিয়া ভালদৰে লৰাই দিছো। জুইটো হাই ফ্লেমত দি এতিয়া উতল অহালৈ এইখিনি হ'বলৈ দিম। এয়া চাওক উতল আহিছে। ইয়াত এতিয়া ভজা মাছখিনি দিব লাগিব। মাছ কেইটুকুৰা তৰকাৰীত দি দিলো। মাছখিনি দি পেলাই এইখিনি পুনৰ এবাৰ ঢাকনি লগাই দিছো। 3-4 মিনিট পিছত ঢাকনি খুলি লৈছো। প্ৰায় এইখিনি হৈছে আৰু এতিয়া অকণমান গৰম মছলা দি দিলো আৰু এতিয়া লৰাই দিছো। আৰু এতিয়া আমাৰ আলু বিলাহী মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। মই গেছটো অফ কৰি দিছো। ৰেচিপিটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।